First of all, I wanted to মানে আজি এই স্থিতিত আমি পৰিস্থিতিত হৈছো যে যোৱাকালি আপোনালোকে নিশ্চয় আপোনালোকৰ চেনেল জৰিয়তে আমি গম পাইছো যে মাননীয় আমাৰ অসমৰ বিত্তমন্ত্ৰী তেখেতে দুমুখীয়া স্থিতি প্ৰয়াণ কৰিছে কাৰণ অমিত শ্বাহ ডাঙৰীয়া যেতিয়া সিটিজেনশিপ এমেন্ডমেন্ট বিল তেখেতে স্থাপিত কৰাৰ আগতে তেখেতৰ বিলত পুৰা ক্লিয়াৰলি কোৱা হৈছে যে ক্লজ 3 ইন সাব ক্লজ 4 তেখেতে পুৰা ক্লিয়াৰ ষ্টেটমেন্ট দিয়া হৈছে যে nothing in this section shall apply to the tribal area of Assam, Meghalaya, Mizoram or Tripura as included in the 6th schedule to the constitution and the area covered under the inner line notified under the Bengal Eastern Frontier regulation. Here with it, our 6th schedule elikat citizenship amendment bill kiteo স্থাপিত কৰা নহব আৰু কিতিয়া আমি মানি লোৱা নহব আৰু তেখেতলোকে কমপ্লিটলি এক্সটেম্পটেড বলে কৈ দিয়া হৈছে তথাপিও যোৱাকালি আমি যেতিয়া নিউজ চেনেল চাইছো তেখেতে মাননীয় বিত্তমন্ত্ৰী তেখেতে পুৰণ স্পষ্ট ভাষাৰে কোৱা হৈছে যে 700 গৰাকী ইলিগেল 700 illegal immigrant Bangladeshi should be identified and they should be given the citizenship bill তেখেতলোকক citizenship দিয়া হ'ব বুলি কোৱা হৈছে সেই প্ৰকাৰে আমি কমপ্লিটলি আমি আজি জইন ষ্টুডেন্ট অৰ্গানাইজেশ্যন 24+ and KSA strongly oppose কৰিছো আৰু তেখেতৰ বাইকো আমি কমপ্লিটলি আমি গৰিহণা দিছো কাৰণ হে তেখেতৰ বাইকৰ মতে আমি একসেপ্ট কৰিব নোৱাৰো আৰু তেখেতক ঘিননা দিছো যে আহি থকা ভৱিষ্যত যদি বাংলাদেশী আমাৰ পশ্চিম কাৰ্বি আংলং বা অন্তত গোটেই অসমৰ যদি আনা হ'ব তেতিয়া হলে অসমৰ যিমান মিনিষ্টাৰ আছে এমএলএ আছে গোটেই তেখেতলোকৰ ঘৰত তেখেতলোকে আহ্বান গ্ৰহণ সব তেখেতলোকে দিব লাগিব কাৰণ আমি আমাৰ ছাত্ৰ সন্থা আমি ক্লিয়াৰলি ক'ব বিচাৰো যে আমি এক দখৰ মাটি কি 1 ইঞ্চি মাটিও আমি ইলিগেল ইমিগ্ৰেণ্টক আমি দিব নিবিচাৰো আৰু দিব নোৱাৰিব আৰু কাৰ্বি আংলং অটোনমাস কাউন্সিলক আমি স্পষ্টভাৱে ক'ব বিচাৰো যে তেখেতলোকক কৈছে যে 6 শিডিউল এৰিয়া কমপ্লিটলি এক্সটেন্ডেড তেনেহলে যদি এক্সটেম্পটেড হয় তেনেহলে বিত্তমন্ত্ৰী কেনেকৈ এই বাক্যটো যোৱাকালি বাক্য দিব পৰা হৈ গ'ল তাৰ মানে কি হৈছে অসমৰ ভিতৰত ইমপ্লিমেন্ট কৰি কিনে আমাৰ 6 শিডিউল এলেকাটো স্লো পয়জন বিচাৰি কিনে স্লোলি তেখেতলোকে গোটেই এক্সটেন্ড কৰিব বিচাৰিছে গতিকে হে ধৰা নহব আৰু 2016 citizenship amendment bill completely মাৰা নহব আৰু আজি এই নেছৰ ৰিকুৱেষ্ট যোনটো বন্ধ কৰা হৈছে অসমবাসী গোটেই অল নৰ্থ ইষ্ট বন্ধ কৰা হৈছে তেখেত আমি সম্পূৰ্ণ আমি যুক্তি দিছো আৰু আমি সাপোৰ্ট দিছো গতিকে আহি থকা ভৱিষ্যত যদি কিবা এটা যদি অঘটন হয় তেনেহলে অসম ৰাজ্যিক গভৰ্ণমেণ্ট আৰু আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল গোটেই দায়িত্ব তেখেতলোকে ল'ব লাগিব